কোনো অহা নাই, এজনে চাই আছে। আচ্ছা, দুজন হ'ল। দেখাই দিছোঁ পৰিৱেশটো দেখাই দিছোঁ। চাংঘৰ বুলি কওঁ আমি। চাংঘৰ এয়া 7জন আহিলে আৰু তাকে দেখালোঁ। 21জন হ'ল। চাংঘৰ 2টা দেখাইছোঁ আমি। এজেগালৈ আহিছোঁ আজি আৰু এইখিনিতে ককাইদেউ আছে, ককাইদেউ আৰু বহুতো মানুহ আছে। সকলোকে দেখাম, আপোনালোকে চাই থাকক। ইয়াৰ ফালে বহুত কেইজন আছে। এয়া আমাৰ লাটুদা আৰু সকলো আছে। এইফালে ধেৰ মানুহ, সকলো মানুহ আছে। প্ৰথমে লাটুদাক কওক, কি কয়? মই কিনো ক'ম, আজি আমি ধেমাজি আৰু লখিমপুৰৰ বৰ্ডাৰত মাজতে বেছি হৈছোঁ। গাঁওখনৰ নামটো কৈ দিয়া। এইটো আমি আলিমূৰ চাপৰি ঢকুৱাখানাৰে হয়। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম নমস্কাৰ ৰাজা মৃধক খুব হেঁপাহৰ। আৰু এইফালে আছে আমাৰ ঋতু আছে, তাৰপিছত এইফালে আমাৰ ভাইটি, মোৰ মুন্না, আৰু এইফালে ভাইটি আছে মোৰ নিৰঞ্জন। নমস্কাৰ। আচ্ছা, তাৰপিছত আজি লাইভটো অহাৰ মূল কাৰণটোনো কি? আমি এইফালৰ পৰা ধেমাজিৰ পৰা পাৰ হৈ আহি গোগামুখ হৈ পেলাই ভিতৰে সোমাই আহি পেলাই এখন গাঁও পালোহি। অলপ ৰ'ব, মই কিহতে কৈ আছোঁ। আমি এখন গাঁও পালোহি, কিন্তু আজি মই লাইভটো আহিবলৈ বাধ্য এইটো কাৰণেই হ'লোঁ যে আমাৰ এই ভাইটি ৰাজা মৃধকে যিটো ইয়াত কাম কৰি আছে এই গাঁওখনৰ ভিতৰত, আপোনালোকে কল্পনা কৰিব নোৱাৰিব। অকণমান সময় পাছতে গম পাব মই কিয় কৈছোঁ। আপোনালোকৰ কি ডান্স ইণ্ডিয়া ডান্স, ক'ৰবাত কিবা কিবি যিমান যি হ'লেও তাতকৈ কোনো গুণে কম নহয়। ইমান ধুনীয়া প্ৰতিভা ইয়াত লুকাই আছে। গতিকে আমি তাকে মই দেখুওৱাৰ এটা প্ৰয়াস, আৰু এই ভিতৰৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিক উলিয়াই নিয়া আমাৰ এটা প্ৰয়াস। সেইটো কাৰণে মই লাইভটো আহিলোঁ। আপোনালোকে লাইভটো চাব, প্লিজ চাব, শেষলৈকে চাব। আৰু মোৰ লগত আছে এতিয়া এইফালে আমাৰ ধেমাজি ৰকিদা আছে। ৰকিদা কওক। ধেমাজি আৰু লখিমপুৰ একেবাৰে সীমামূৰীয়া আমাৰ পাটি চুক বুলি কয়, আমি তাত উপস্থিত আছোঁ। আৰু ধেমাজিত আহি পেলাই উপস্থিত হোৱাৰ বাবে আমি লাটুমণি লাজকৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ যোগেদি আমি আছোঁ আমি ৰাজা মেধকৰ ঘৰত। আমি গতিকে যিখিনি আমি দেখিছোঁ নিশ্চয় ভাবিছোঁ আমাৰ প্ৰতিভা, আমাৰ বোকাত যে পদুম ফুল ফুলে বুলি কয় যে, আমাৰ গাঁৱত যে এটা প্ৰতিভা লুকাই আছে। আমি সন্ধিয়া সময়ৰ পিছত আপোনালোককো অৱগত কৰিম। আমি সকলোৱে ওলাই আহিছোঁ। আমি আশা ৰাখিম এই লাইভটোৰ যোগেদি যদি ছোৱালীজনী আগুৱাই যোৱাত অকণমান সহায় হয়। আপোনালোকে সকলোৱে সহায় কৰক, ছোৱালীজনী আগুৱাই যোৱাত সহায় কৰক। আৰু প্লিজ যদি যিকেইজনে এই লাইভটো চাই আছে আপোনালোকে শেষলৈকে লাইভটো চাওক, কাৰণ ছোৱালীজনীৰ প্ৰতিভাটো আপোনালোকে চাবই লাগিব, নহ'লে মই এই লাইভটো নাহিলোঁ হয়। তাৰপিছত আমাৰ এইফালে আছে জগদীশ আছে। নমস্কাৰ। সঁচাই আজিৰ দিনটো এই লাটুদাৰ লগত আহি আজি আমি যে এনেকুৱা এখন ভিতৰুৱা গাঁৱত এটা প্ৰতিভা দেখিবলৈ পাইছোঁ, আমি সঁচাই আপ্লুত হৈছোঁ। আৰু আমি এই কণমানি ভণ্টিগৰাকীক আগবাঢ়ি যাবলৈ আমি শুভেচ্ছা জনাইছোঁ। ইয়াকে ক'লোঁ। আৰু এইফালে আমাৰ হেৰি আছে, গণপতি আছে। নমস্কাৰ। যিহেতু আজি আমি আলিমুখত আহি আমি আমাৰ কণমানি যি নৃত্য দেখাম বুলি অলৰেডি আমাৰ লাটুদে অৱগত কৰিছে, তেনে অৱস্থাত মানে এইবিলাক হ'ল আমাৰ গাঁৱলীয়াৰ সম্পত্তি হয়। এই সম্পত্তিবিলাকক যদি আমি অলপ যদি ইয়াৰ পৰা যদি আমি কিবা প্ৰকাৰত যদি আমি আগুৱাই নিব পাৰোঁ বা অকণমান আমি আপোনালোকৰ আগত যদি আমি অৱগত কৰিব পাৰোঁ, তেন্তে সেই ভাইটি ভণ্টিসকল যিসকল নেকি আমাৰ গাঁৱলীয়া জেগাত আছে বা বাস কৰি আছে, একো ৱে নাপায় আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, তেনে অৱস্থাত এই মধ্যমীয়াদি তেওঁলোকক অকণমান আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। সেয়াই আপোনালোকে সহায় কৰিবলৈ আশা কৰোঁ। আচ্ছা, কেমেৰামেনজন নেদেখালে বেয়া হ'ব, যিমানেই যি হওক। এইফালে আমাৰ লাটুদাক নমস্কাৰ। আমাৰ মিচিঙৰ বোৱা এৰকক বুলি কয়, এইটো মিচিঙৰ এৰকক বুলি কয়। এইটো আমাৰ মিচিঙৰ যে এৰকক, অসমীয়াত ক'লে মানে এইটো একচুৱেলি আমাৰ মাফলাৰ বুলি কয়। ইয়াকে লাটুদাক আমি মৰমেৰে সম্বৰ্ধনা জনোৱা হৈছে।
যে বহুত ভাল লাগি গৈছে এতিয়া দাই অহাৰ কাৰণে এতিয়া বহুত বহুত ধন্যবাদ। মই তোমালোকৰ গাঁৱলৈ আহি পেলাই আজি মই ইমান বেছি ধন্য হৈছোঁ। আৰু এওঁলোকৰ আতিথ্য আপোনালোকে নাহিলে মানে বুজি নাপাব। আচলতে বাসুদেৱ থানলৈ যদি আহিছে তেনেহ'লে এই গাঁওখন পাৰ হৈ যায়, এই গাঁওখন পাৰ হৈ যায়। এই গাঁওখনলৈ আহক এবাৰ, আৰু এই গাঁওখনৰ ৰাইজৰ আপোনালোকে আতিথ্যখিনি চাই যাওক এবাৰ। ইমান সুন্দৰ আৰু ইমান ভালকৈ তাৰমানে আজি যিটো মিচিং খানা সি খুৱাইছে। তাৰপিছত আমাৰ ঋতু আছে এইফালে, ঋতুৰ ঘৰতো এই ঋতুৰ ঘৰতো, তাৰপিছত ৰাজাৰ ঘৰতো যিখিনি আমাক আতিথ্য আজি আমি পাইছোঁ, জীৱনত চাগে মই পোৱাই নাই, কেতিয়াও পোৱাই নাই। ইমানখিনি মৰম চেনেহ আমি মই জীৱনত কেতিয়াও পোৱাই নাই। তাকে এতিয়া আমি হেৰিটো আমি অলপমান হেৰি কৰি দিওঁ, দেখাই দিওঁ নৃত্যটো। অঁ, আপোনালোকে খালি যিকেইজনে চাই আছে শেষৰলৈকে চাব, আৰু ছোৱালীজনীৰ প্ৰতিভাটো আপোনালোকে চাই পেলাই তাৰপিছত কমেণ্ট কৰিব। তাই ভাল নাচে নে বেয়া নাচে আপোনালোকে তাৰপিছত ক'ব মোক। ঠিক আছে, দেখাইছোঁ। এই পোৱালি নামটো কৈ দিয়া বাবু। হা, নমস্কাৰ। নামটো কৈ দিয়া। শিল্পা মেধক। আৰু এই নৃত্যটো শেষলৈকে উপভোগ কৰক, তাৰপিছত ক'ব এই মানে ডান্স ইণ্ডিয়া ডান্সত যোৱাৰ যোগ্য হয়নে নহয়। তাৰপিছত আপোনালোকে মোক কমেণ্টত জনাব। খুব ভাল নাচে তাই। চাউণ্ডটো পাবি সেইফালৰ পৰা, চাউণ্ডটো পাবি। অকণমান দেৰি কৰি সেইখিনি কৰি কথাখিনি কৰি অকণমান গানটো বজাই আছোঁ। শেষলৈকে চাওক, লাইভ সকলোৱে চাব। এটা শেষলৈকে চাওক। ভণ্টিয়ে হ'ব। ভণ্টিয়ে কিবা এটা আপোনালোকক আকৌ দেখাব, আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ডান্স ইণ্ডিয়া ডান্সৰ তাই যোগ্যতা হয়নে নহয় তেতিয়া আপোনালোকে নিজে ক'ব। আপোনালোকৰ কমেণ্টছে চব সকলো ক'ব, আৰু আমি দেখাবলৈ চেষ্টা কৰিছোঁ। তাকে এতিয়া চাওকচোন কেনেকুৱা পায়, জনাব দেই।
ভালকৈ দেখাই দিছোঁ ভণ্টিগৰাকীক। নামটো আকৌ কৈ দিয়া। নামটো এবাৰ কৈ দিয়া তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিল্পা মেদক। আচ্ছা, ঠিক আছে। লাডুৱালে নমস্কাৰ। ইমানখিনি সময় আপোনালোকে যিকেইজনে চাই আছে মোক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ৰকেটে কি ক'ব? মই ক'লোঁ ডান্স ইণ্ডিয়া ডান্সত যাব পৰা প্ৰতিভা ইয়াত লুকাই আছে। গতিকে মোৰ চেষ্টা এইটোৱে, আমি গাঁৱে ভূঞে সোমাই আহিছোঁ। এইফালে আমাৰ এই ছোৱালী আপোনালোকে নিশ্চয় দেখিছে যে আজিৰ দিনত ইমান আমি ডান্স ইণ্ডিয়া এইবিলাক চেনেল, কিন্তু এই ছোৱালীজনী কোনো গুণেই তাতকৈ তলত নহয়। মই আশা কৰিম আমাৰ যিসকল শুভাকাংক্ষীয়ে এই অনুষ্ঠানটো চাই আছে তেখেতসকলে যাতে এই ছোৱালীজনীক আগবাঢ়ি যাবলৈ সহায় কৰে আৰু ছোৱালীজনী আমি উজ্জ্বল ভৱিষ্যতৰ আশা কৰিছোঁ। তাকে বহুত বহুত ধন্যবাদ আপোনালোকে ইমানখিনি সময় আপোনাৰ বহুমূল্য সময় আমাক দিয়াৰ কাৰণে। ছোৱালীজনীলৈ অকণমান আশীৰ্বাদ কৰিব। এইক যাতে আমি এই ধেমাজি আৰু লখিমপুৰৰ বৰ্ডাৰ গাঁওখনৰ নামটো মই পাতিছোঁ, আলিমুৰ চাপৰিৰ পৰা যাতে ডান্স ইণ্ডিয়া ডান্সত এই আমাৰ শিল্পা মেডকক যাতে আমি উলিয়াই নিব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু যিমান পাৰে ছাপোৰ্ট কৰিব। বছ আজিলৈ আহিছোঁ। বাই বাই, ধন্যবাদ।